নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি আপোনালোকৰ আগত তিনিবিধ ৰন্ধন, 1 নম্বৰ গাহৰি মাংসৰ তৰকাৰী, 2 নম্বৰ গাহৰি মাংসৰ পোৰা আৰু 3 নম্বৰ আখনিৰ চাটনি। এই তিনিবিধ ৰন্ধন কেনেকৈ বনাই খাব পাৰি তাৰ এটি সামান্য আভাস দিবলৈ যত্ন কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আপোনালোকেও যত্ন কৰিব আৰু খাই কেনেকুৱা পালে আমাক জনাব। গতিকে আমি সময় নষ্ট নকৰি বলক ভিডিঅ'টোলৈ আগবাঢ়ো। আজি গাহৰি মাংসৰ চব্জিটো পাৰ্থই বনাই আছে। পাৰ্থই ইয়াৰ বনোৱাৰ সম্পূৰ্ণ প্ৰচিডিউৰটো কৈ যাব। কোৱা পাৰ্থ, কেনেকৈ বনাইছে? এয়া গাহৰি লাই বইল। ইয়াত আমি প্ৰথমতে কেৰাহীখন সুদাকৈ পাতি তেল নিদিয়াকৈ তাত মাংসটো দি দিয়া হৈছিলে। মাংসটোৰ পৰা যিখিনি পানী ওলায় সেইখিনি শুকাই যোৱাৰ পিছত বাকী মানে খৰিচা, বিলাহী, লাই সেইখিনি বস্তু দিয়া হৈছে। জুই জ্বলি থাকিব, বস্তু লুটিয়াই থাকিব লাগিব। তাৰপৰা আদা ৰচুন লাষ্টত দিম। তাৰপিছত অলপ সময় থকাৰ পিছত আৰু হৈ যাব। পানী অলপ দিয়া হৈছিলে, যেতিয়া লাগি ধৰে তেতিয়া অলপ মাজতে দিয়া হৈছিলে পানী। বেছি নহয়। লাইটো মাজতে ধৰা, আলু চালু তেনেকৈ মাজতে আৰু আলু নাই দিয়া, অকল লাই গাহৰি আহে। হালধি আৰু হেৰিটো হালধিও দিয়া নাই, হালধি দৰকাৰ নাই ন? অকল জলকীয়া গুড়ি দিছিলোঁ, যিটো লোকেল জলকীয়া ঘৰতে পিছাটো। মছলা নাই, একো মছলাই নাই। একো মছলাই দৰকাৰ নাই ন? তাৰপিছত পানীটো কিমান ৰাখিবগৈ লাগিব লাষ্টতে? লাষ্টত পানীটো নিজৰ হিচাপত ৰাখিলেও হ'ল। তুমি যেনেকৈ ভাল পোৱা, বোলে শুকাই মই ভাল পাম। পানী একেবাৰে তাকো ভাল পাওঁ। খালি প্ৰথম ষ্টাৰ্টিঙত তেল চেল দিব দৰকাৰ নাই, একো দিব নালাগে। ডাইৰেক্ট সুদা কেৰাহীখনত মাংসটো দি লৰাই থাকিব লাগে। তাৰপৰা যিটো পানী ওলায় সেইটো শুকাই যোৱাৰ পিছত বাকী বস্তুবোৰ দিব লাগিব। লাগি ধৰা যেন হ'লে পানীও অকণমান দিব পাৰি তেতিয়া। বাকী বস্তু এটা এটাকৈ দি যাব লাগে। নিমখটো নিজৰ হিচাপত দিব লাগে, যেতিয়াই দিয়া। সেই পানী মাংসটোৰ পৰা যেতিয়া পানী ওলায় তেতিয়া দিলে ভাল। নিমখটো সোমাই যায় তাত। মিঠাতেলৰ প্ৰয়োজন নাই। এইখিনিয়ে মাজে মাজে ঢাকি থ'ব লাগে। এতিয়া আকৌ আদা ৰচুন অকণমান দি ঢাকি দিব লাগিব।
গোটেইটো নিদিওঁ, এতিয়া অলপ দিম, আকৌ পিছত দিয়া হ'ব নেকি? আকৌ অলপ পিছত দিম। এতিয়া অকণমান দি ঢাকি দি এইখিনিতে ইয়াত পানী অকণমান দি লাগি থকাখিনিও ওলাই আহিব, লাষ্টত নমোৱাৰ আগে আগে সেইকণ দি দিম। এতিয়া নমাবলৈ আৰু কিমান সময় আছে প্ৰায়? আছে আধা ঘণ্টা। মানে বস্তুটো বহুত দেৰি সিজাব লাগিব। কম সময়ত ইয়াত বনিব বুলি কম সময়ত নহ'ব। টোটেল সময়টো কিমান লাগিব নে কৈ দিছোঁ? ষ্টাৰ্টিঙৰ পৰা শেষলৈকে 1.5 ঘণ্টামান সিজালে বেছি ভাল হয়। গাহৰিটো ভালকৈ বইল কৰি সিজোৱা নহয়, মানে অকল কেৰাহীত দি সিজোৱা। গাহৰি বইল কৰা নাই নহয়? না, আগতে বইল কৰি থোৱা নহয়, সেইকাৰণে ভালকৈ সিজিব তেতিয়া বস্তুটো। সম্পূৰ্ণ ষ্টাৰ্টিঙৰ পৰা 1.5 ঘণ্টা সময় লাগি যাব মানে? লাগি যাব। বন্ধুসকল, এইটো হ'ল গাহৰি পোৰা। এই গাহৰি পোৰা আইটেমটো কেনেকৈ বনাব লাগে বন্ধু পাৰ্থই সম্পূৰ্ণ প্ৰচিডিউৰটো বৰ্ণনা কৰিব। এইটো প্ৰচিডিউৰটো ইমান জটিল নহয়। গাহৰিটো আমি প্ৰথমতে ভালকৈ চাফ চিকুণ কৰি বইল কৰি ল'লোঁ। তাৰপিছত তাৰপৰা মানে পানীটো অলপ শুকাবলৈ দিলোঁ, নিগৰি। তাৰপিছত আমাৰ চৌকাটো দেখিছেই, তাৰ ওপৰত এখন জালনা দেখিছে, তাৰ ওপৰত দি মাংস দি এতিয়া জুই সেকি আছোঁ। নিমখ দিছোঁ, তাৰপৰা মাজে মাজে নেমু চেপি দিছোঁ, সিমানেই আৰু। বনাই থাকোঁতে নিমখ আৰু নেমু চেপি দিব? বনাই থাকোঁতে নিমখ। জুইটো খুব কমাই দিব লাগে ন? জুইটো খুব কমকৈ দি আছোঁ, অকণমান টাইম বেছিলৈকে দিম। বইলটো কিমান সময় কৰিব? বইলটো মাংসটো সিজিব লাগে আৰু। প্ৰেছাৰ কুকাৰ দিলেও হয়। চিটি আমি প্ৰেছাৰ কুকাৰত দিয়া নাছিলোঁ, এইটো কি বুলি কয়? এনেই বইল আৰু? এনেই বইল কৰিছিলোঁ। সময়টো ঘণ্টাটো? আধা ঘণ্টা 20 মিনিট বইল কৰিছিলোঁ। নিজৰ কাৰণে ভাল, কিন্তু বেছিকৈ কৰিলেও মাংসটো ফাটি যায়, বেয়া হৈ যায় ন? এটা হিচাপত কৰিব লাগে। তাৰপিছত মাংসটো আহি এনেকৈ বনাওঁতে এইটোত কিমান সময় লাগিব পুৰোঁতে মানে দুইটা ছাইড পুৰি থাকিলে দেখিবাই নহয়। মানে দুইটা ছাইড বোলে অলপ কালাৰটো পুৰা কালাৰটো যেতিয়া আহিব তেতিয়াই হৈ যাব আৰু। মাজতে খালি নিমখটোৱে আৰু নেমুটোৱে চেপি থাকিব বনাই থাকোঁতে। সেইটোৱে প্ৰচিডিউৰ। সেইটোৱে। এইটো আমাৰ নগাদালি আইটেম। ইয়াৰ নাম আৰু এটা আছে আখনি বুলি কয়। আখনিৰ আইটেম তৈয়াৰ হৈ আছে। এই বস্তুটো বিভিন্ন প্ৰচিডিউৰত বনাই খাব পাৰি। এইটো এটা বেলেগ এটা প্ৰচিডিউৰ। এইটো কেনেকৈ বনাইছে আমি অকণমান তাৰ বিষয়ে জানিম এতিয়া। এনেই আচলতে আখনিত নগাদালিটো মানে পাতত দি ল'ব লাগে, বা এনেকৈয়ে পুৰি লোৱা হৈছে। এইটো গেছত পুৰি লোৱা হৈছে। তাৰপিছত ইয়াত মিক্সিত এইখিনি বস্তু দেখিছে। বিলাহীটো পুৰি লোৱা হৈছে ন এক্সট্ৰাকৈ? বিলাহীটো পুৰি লোৱা হৈছে। তাৰপিছত মিছা মাছখিনি পুৰি লোৱা হৈছে। মিছা মাছখিনি অলপ সেকি লোৱা হৈছে। তাৰপিছত আৰু নিমখ, আদা, নহৰু আছে, তাৰপৰা অকণমান জলকীয়া আছে, নিমখ, অকণমান মিঠাতেল, সিমানেই। তাৰপিছত সেইটো পুৰি লৈ ইয়াত দি দিয়া হ'ব ন? দি তাৰপিছতে মিক্সিটো চলাই দিয়া হ'ব। হয়, মিক্সিটো চলাই দিয়াৰ পাছত খাব পৰা হৈ যাব হয়নে? খাবলৈ ৰেডি হৈ যাব। বাৰু সেইটোৱে প্ৰচিডিউৰ, আপোনালোকে ট্ৰাই কৰি চাব পাৰিব। বাৰু।